ফ্ৰেণ্ডছ, আহি গ'ল কৰোণা, তুমলক দৰণা। বাঢ়ি গ'ল মাস্কৰ দাম, কমি গ'ল ব্ৰইলাৰৰ দাম। কিন্তু আমাৰ কিছুমান এনেকুৱা ভকত আছে, কম নহয়, তেওঁলোকে বজাৰত আনি দিছে নতুন নতুন ফানি মাস্ক। এতিয়া চিনাকি হওঁ, কিনো এই ফানি মাস্ক। প্ৰথমতে আমি আৰম্ভ কৰিলোঁ প্ৰাকৃতিকভাৱে পোৱা কিছুমান মাস্ক। আৰু এইখনৰ সুবিধা হ'ল ইয়াক বনাবলৈ যথেষ্ট সহজ আৰু ইয়াৰ মূল্য যথেষ্ট কম। গতিকে আৰু এইখন ঘৰত বনাবলৈ যথেষ্ট সুবিধা। আৰু ইয়াৰ পৰা কিছুমান লাগতিয়াল ভিটামিন আহৰণ কৰিব পাৰি। তাৰপিছত আহিল নাৰিকলৰ খোলাৰ মাস্ক। আৰু ইয়াত ভিতৰতো ভাইৰাছ আহিবই নোৱাৰে আৰু যেতিয়া কোনোবাই কাজা লাগে তেতিয়া নাক নাভাঙিবৰ কাৰণে এইখন ব্যৱহাৰ কৰা হয়। গতিকে ইয়াৰ যথেষ্টখিনি উপকাৰ আছে। আৰু ইয়াৰ পিছত হৈছে এইখন কম্পিউটাৰ এণ্টি ভাইৰাছ ডিস্ক মাস্ক। আৰু এইখন ব্যৱহাৰ কৰিলে ইয়াৰ ওচৰে পাজৰে থকা সকলো ভাইৰাছ মৰি যায় বুলি শুনা পোৱা গৈছে। গতিকে ইয়াৰ উপকাৰ নিশ্চয়কৈ বহুতখিনি। আৰু এইখন হৈছে বিয়াৰ্ড মাস্ক। আৰু এইখন পৰিধান কৰিলে বায়ুখিনি পৰিষ্কাৰ হৈ ফিল্টাৰ হৈ আমাৰ দেহত প্ৰৱেশ কৰে। আৰু ইয়াৰ পিছত হৈছে শ্বু মাস্ক। আৰু এই শ্বুৰ ভিতৰত এনেকুৱা কিছুমান গন্ধ আছে আৰু যাৰ গন্ধখিনি পায়ে ভাইৰাছখিনি আত্মহত্যা কৰিবলৈ বাধ্য হয়। আৰু এইখন মাস্ক সেইসকললৈ যিসকলে মাস্কখন নাকত মুখত থকাৰ বাবে বিড়ি চিগাৰেট টানিবলৈ অসুবিধা হৈছে আৰু সেই সকলো সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইখন আৱিষ্কাৰ কৰা হৈছে। আৰু এইখন হৈছে গেছ মাস্ক। আৰু ইয়াক কেতিয়া কোনে আৱিষ্কাৰ কৰিলে সেই বিষয়ে এতিয়ালৈ ভালকৈ গম পোৱা হোৱা নাই। আৰু এইখন হৈছে বাতি মাস্ক। আৰু ইয়াত সম্ভৱতঃ মেড ইন বাংলাদেশ হ'ব লাগে। আৰু এইখনো সেইটো কোম্পানীৰে, কিন্তু ইয়াত দামটো অলপ বেছি। আৰু তাৰপিছত আহিল চুতীয়া মাস্ক মেড কোম্পানীৰ কিছুমান মাস্কৰ মডেল। আৰু এইকেইটা হৈছে সেই মডেল। যদি ভিডিঅ'টো ভাল পাইছে হাঁহি এটা মাৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।